হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ এটা খুব সহজতে বনাব পৰা টেষ্টি চাটনি ৰেচিপি। ইয়াৰ বাবে মই কেইফুটামান নহৰু লৈছোঁ, কেইটামান কেঁচা জলকীয়া লৈ লৈছোঁ, কেইখিলামান মান ধনিয়াৰ পাত লৈছোঁ, অলপমান তেতেলী গুটি এৰুৱাই লৈ লৈছোঁ আৰু এটুকুৰ আদা মই সৰু সৰু কৰি কাটি লৈছোঁ। এতিয়া গোটেইখিনি মই এটা মিক্সি জাৰত লৈ ল'ম। আপোনালোকে জলকীয়াখিনি সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব পাৰিব। আৰু এতিয়া মই তেতেলীৰ পানী অলপ ইয়াত দি লৈছোঁ আৰু গোটেইখিনি এটা মিক্সিত এটা পেষ্ট বনাই ল'ম। মই এই চাটনিটো প্ৰায়ে বনাওঁ কিয়নো এই চাটনিটো খুব সহজতে হৈ যায় আৰু ইয়াৰ টেষ্টটো বহুত ধুনীয়া হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এবাৰ ট্ৰাই কৰিব। আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ লৈ লৈছোঁ। নিমখখিনি আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব পাৰিব। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এয়া চাওক, আমাৰ খুব সহজতে বনোৱা টেষ্টি চাটনি ৰেডি হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।